হেল্ল' গাইজ, আজি আমি যাব লৈছোঁ পিকনিক খাবলৈ। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ব্লগিং হ'ব। আজি আমি যাম গোৱা। তো বলক যাওঁ আমি পিকনিক খাবলৈ। যাবৰ কাৰণে ৰেডি বস্তুবিলাক কৰি আছে, এইবিলাক বস্তু আনিছে আৰু বস্তু আনিছে ভূটানৰ পৰা। তো আজি পিকনিক খাই ভাল লাগিব। আপোনালোকে কমেণ্ট কৰি জনাব গোৱা কোনে কোনে গৈছে। চাওক ফ্ৰেণ্ড কি ফটো তুলিছে। আপোনালোকৰ কাৰোবাত DSLR আছে এইটো কমেণ্ট কৰি ক'বচোন। আমি আহি পালোঁ পিকনিক প্লেচ। কি ধুনীয়া নদী গাইজ। ফটো চলটো কি ফটো উঠিছে। দুখৰ কথা দাদাৰ আপিটো বমি বস্তি নম্পেন এতিয়া নম্পেনটো ধোৱা যায় আছে। কোৱা নাই এটা কাপোৰ ধোৱা অহা হৈছে এই নদীটোত। নতুন নদী না সেইকাৰণে কাপোৰ ধোৱা হৈছে। অলপ গা ধোৱা চাওঁ আমি। কি গা ধুইছে ঠাণ্ডাত। গাইজ আমি দলং চাবলৈ আহিছোঁ। দলং চাওক। হাইৱত